মই ভৰসা নাই ভৰসা আৰু পুনৰ আপোনালোকৰ ওচৰত আহিছোঁ নতুন ভিডিঅ' দেখাবা। এই লগত আনিছোঁ আজি ঋতুস্মিতা, মই সৰ্থেবিৰা, তাই মাজুলীৰ, আৰু আমি আজি যাই আছোঁ বৰপেটাৰ হোলী চাবা। গতিকে আপোনালোকেও আমাৰ লগত ভিডিঅ' কৰিছে। ওপৰৰ পৰা আমাৰ পুষ্পবৃষ্টি কৰিছে, মানে এই অলপ অলপ বৰষুণ দিছে দেখছি না। নাজং দক ভিজলি আৰু পিছত আৰু বেমাৰ হ'ব না। এতিয়া আমি মানে বৰপেটাত যাবা ওলাইছোঁ। বাছত বহিয়ে মোৰ এটা বিৰাট ডাঙৰ চিন্তা, কাৰণ মোক দিছে মানুহ মাখানৰ মাজত আৰু তাই বহিছে খিৰিকীৰ কাষত, আৰু এটা হৈছে মস্ত গাইৰা, কেৱল ঘুমাইছি আৰু সেই হেঁচা মাখান খাই খাই মই যাই আছোঁ। ৰাইজ আমি একদম নামলো বাছৰ পৰা, মই খোজকাঢ়ি যাম বুলি কৈছোঁ, তাই নৰে বোলে খোজকাঢ়িবা, সেইকাৰণে মানে এখন আমি ই ৰিক্সা লৈ লৈছোঁ। এতিয়া আমি যাম দক্ষিণাতিক লগি, আৰু তাতে যাই আমি ঘৰ মানুহটোতে কাপোৰখিনি চেঞ্জ কৰিম, আৰু তাৰপিছত আমি যাম হোলী লগাবা। ৰাঙানিমা খাম আজি, ৰাঙানিমা তথাপি ৰাঙানিমা আলু ভজা আজি পুৰা মাৰি দিম। আমাৰ লগত বলা বৰপেটাৰ পৰা হোলী চাব। এতিয়া আমি এতিয়া কাপোৰ চাপোৰখিনি চেঞ্জ কৰোঁ, তাৰপিছত যাম আমি হোলী খেলিবা। খাওঁ ৰাঙানিমা, এতিয়া গম পাইছোঁ না কি ৰাঙানিমা। মই আহিছোঁ মালিকনীৰ মাকঠাৰ ঘৰত চাহ খাবা, আৰু হোলী বুলি ক'লি বৰপেটা মানুহৰ গা হাতখেন আৰু আমাক গোটেই ৰাঙানিমাই দি চাহ দিছি। এইগিলাখান খাই আমি এতিয়া যাবা ওলাইছোঁ হোলী চাবা। আপোনালোকৰ এইটো ৰাঙানিমাতে মেইন না? আলু বনাই না। কেনেকুৱা লাগিছে পুৰণি? ভাল লাগছে না? সোমবাৰ আহিছোঁ, ভাল লাগিছে। এতিয়া আমি ৰাঙানিমা আৰু আলু ভজা খাব আছোঁ। আলু ভজা খাম বাৰু। আগতে নিজৰ ঘৰ মাজুলী, যেতিয়া মাজুলীত থাকোঁ ফাকুৱাত, এইবাৰ বৰপেটা সত্ৰ আহিছোঁ, বহুতেই ভাল লাগিছে। আৰু আমি এতিয়া ইয়াতে বহি আছোঁ, আৰু ইয়াতে চাওক কি ধুনীয়া। বৰপেটা সত্ৰখন বৰ বেছি ভাল লগা এখন সত্ৰ, আৰু তাতে আমি হোলী বুলি ক'লি চবেই আনন্দত একদম আত্মহাৰা হৈ পৰোঁ। আৰু মই নাচা দেখি ইয়াত থাকবা নোৱাৰি, ময়ো নাচবা গ'লোঁ চবৰে লগত। বৰপেটাৰ হোলী বুলি ক'লি মানুহবিলাকে লাইন ধৰে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহুত মানুহ আহে বৰপেটাৰ হোলী চাবা আৰু হোলী খেলবাৰ কাৰণে। আৰু আমি শুৱেৰীৰ দিনা গৈছিলোঁ, গতিকে শুৱেৰীৰ দিনা আৰু কি ক'ব, চবকে ৰং লগাইছি, চবেই আনন্দ কৰিছে। তুমি লগাইছিলা ৰং, এতিয়া জীৱনে লগাই আছে ৰং বহুত আছে, তুমি দিয়াটোহে আচল আছিল। ধুনু ধুনু ৰং মৰমত সানি দিম, নকৰিবা খং, আহিবা মন গেলি এক পাক জিলাপি খুৱাম। নাখাং দে। এইটো হৈছে মোৰ আগৰ ভাড়াঘৰৰ মালিকনী, আৰু মালিকনী গতে মোৰ অৱস্থা বেয়া কৰি দিছি। পইচা চইচাও দেখোন দিবা নাছিলোঁ, কিয় বা এনেহেন কৰলাক মোৰ অৱস্থাটো দেখছি না।
বাছি বাছি কিনে আহিছিলোঁ মানে তাৰে পৰা কীৰ্তন ঘৰৰ পৰা কিন্তু আমাক ঘৰৰ এই অৱস্থা কৰিছে আণ্টিখন গোটেইকেইটা আছে মোৰ অৱস্থাটো চাওকচোন মুখটো চাওক ৰাইজ বহুত ভাগৰ লাগছে ভোক লাগছে দেখছি না ৰং নেগলাকে এতিয়া ভাতটো খাওঁ তাৰপিছত আৰু আমি যাব লাগে আণ্টিৰ মাইকঠাৰ ঘৰত ভাত পানী খাই আমাক আংকুলে থবা গেছি বাছত উঠি দিবাৰ কাৰণে বাছ নাপলোঁ পিছত লগৰ আপীটোৰ অফিচৰ গাড়ীতে গুচি আহিলোঁ চুট ধুলোঁ গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ আৰু বেছি দীঘল নকৰোঁ যদিহে মোৰ চেনেলটো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই